পৰিচয়টো জনাব। নমস্কাৰ, মোৰ নাম ইন্দ্ৰাণী ৰাজকুমাৰী। আপুনি কেনেকুৱা ধৰণৰ সমস্যা লৈ আমাৰ ভিকেট মেডিকেলৰ লগত জড়িত হৈছে? মই ৰাজহাড়ৰ 4খন প্লেটৰ সমস্যা হৈছিলে। ঠিক আছে, তেখেতৰ যিহেতু শ্লিপ ডিস্কৰ সমস্যা হৈছে আৰু বিশেষকৈ এখন দুখন নহয় 4খনকৈ ডিস্কৰ আপোনাৰ শ্লিপ হৈছিলে, হয়নে? আৰু যেতিয়া আপোনাৰ এই সমস্যাটো হৈছিলে তেতিয়া আপোনাৰ কেনেধৰণৰ সমস্যা হৈছিলে? মই বিষত খোজে কাঢ়িব নোৱাৰোঁ আৰু ধেনুখনৰ দৰে হৈ গৈছিলোঁ আৰু লাখুটিলৈ অহা যোৱা কৰিছিলোঁ বাহিৰৰ পৰা ভিতৰলৈ। আৰু মই বিচনাতে পাইপ লগাই প্ৰস্ৰাৱ কৰা হৈছিলে। খাওঁতেও মই ওপৰলৈ মুকলি থাকোঁ, মোক পানী খুৱাই দিয়ে, ভাত খুৱাই দিয়ে, গোটেইখিনি বিচনাতে হৈছিলে। মই অকণমানো লৰচৰ কৰিবই নোৱাৰোঁ। ঠিক আছে, আৰু আপোনাৰ এই যিটো সমস্যা আপুনি কিমান দিনৰ পৰা ভুগি আছে, কিমান দিন আগতে হৈছিলে? মই এই যে অসুখটো ডিচেম্বৰতহে ধৰা পৰিছে। আগত মই গমেই নাপাওঁ, মানে একো গমেই নাপালোঁ। মই ইমান বিষো নহ'ল। যেতিয়া কৈছে তেতিয়া মই আচৰিত হৈছোঁ, ইমান ডাঙৰ এটা সমস্যা মই কেলেই গম নাপালোঁ। মইতো স্কুটি চলাই ঘূৰিয়ে ফুৰোঁ, তথাপিতো মই মানে বিষটো অনুভৱ নকৰিলোঁ। খুব এটা আচলতে ডাঙৰ সমস্যা আৰু বয়সটোও তেনেই কম, গতিকে ইমান এটা কম বয়সত যদি এনেকুৱা এগৰাকী ব্যক্তি বিচনাতে শোৱা, বিচনাতে খোৱা, বিচনাতে প্ৰস্ৰাৱ কৰা, তেতিয়াহ'লে ভাবি চাওক কিমান কষ্টকৰ হ'ব পাৰে তেখেতৰ জীৱনটো, হয়নে? আৰু তেখেতেহে সেই কষ্টখিনি অনুভৱ কৰিব পাৰিব, তেখেতেহে বুজি পায় সেই দিনকেইটা কেনেধৰণে পাৰ কৰিছে, হয়নে? আৰু আটাইতকৈ ডাঙৰ কথা, তেখেতৰ কাষত বৰ্তমান সময়ত তেখেতৰ জীৱন সংগীজন নাই, যিজনে আচলতে সেই সময়খিনিত তেখেতক সহায় কৰিলেহেঁতেন, হয়নে? আৰু তেখেতৰ এগৰাকী ছোৱালী, গতিকে ছোৱালীগৰাকীক লৈ তেখেতে জীৱনটো আগবাঢ়ি গৈছে। আৰু সেই সময়খিনিত আপোনাৰ যেতিয়া সেই সমস্যাটো হৈছিল তেতিয়া আপোনাৰ জীৱনলৈ কেনেকুৱা ধৰণৰ সমস্যাবিলাক আহিছিলে? যথেষ্ট মানুহৰ মানে নেতিবাচক মন্তব্য শুনিছিলোঁ, যে মন্তব্য শুনিছিলোঁ, লগতে মই অকলশৰীয়া বহুতখিনি সমস্যাৰ মুখামুখি হৈছিলোঁ। মই নিজে গোটেইখিনি সমস্যা সমাধান কৰিব লগা হৈছিল। কিছুমান মানুহে মোৰ খেতিৰ ছিজন, পৰিয়ালৰ দুই এক কথা শুনিব লগা হৈছিলে। তাৰপিছত মই এই সমস্যাবিলাক ক'বলৈও বিশেষ মানুহ নাছিলে। মা দেউতাক সমস্যাবোৰ ক'বলৈও বেয়া পাওঁ। ছোৱালীজনী আছিলে, তাৰপৰা এদিন তথাপি মই নিজে এখন গাড়ী ভাড়া কৰি প্ৰগতিলৈ গৈছিলোঁ। প্ৰগতিত কিন্তু মোৰ চৰ্বি বাঢ়িছে কাৰণে হৈছে বুলিয়ে ক'লে, একো এবাৰ ধৰা নপৰিলে। তাৰপাছত ঘৰত মই লাখুটিলৈ অহা যোৱা কৰাত মোৰ লগৰখিনি বেয়া লাগিলে। সিহঁতে মোৰ লগৰখিনিয়ে ডিব্ৰুগড় নিছিলে আৰু ডিব্ৰুগড়তে ধৰা পৰিলে। আৰু ডিব্ৰুগড়ত যেতিয়া মোক চুলি চাই কেনেকৈ জীয়াই আছে, ইমান মানে বিষ সহ্য কৰি বুলি কৈছিলে। তাকৈ লগালগ তেখেতে মই চিটিলে আৰু গোটেই আৰম্ভ কৰিলে। তেতিয়াৰ পৰাই মই অকৰাই হৈ থাকিলোঁ। নাৰ্ছিং হোমত ভৰোৱাৰ পিছৰ পৰাই মোৰ মানে বিষ অতিমাত্ৰা হৈ গ'ল। আপোনাক ঘণ্টাত কিমান হাজাৰকৈ মানে দৰৱ দিছিলে, চিলাইন, বেজি। আৰু পাছত মানে ডাক্তৰে আহি মানে কৈছিলে যে আপুনি আমি চিঞৰি থাকিলেও নহ'ব, কাৰণ আমাৰ আপোনাক দিবলৈ আৰু আমাৰ মানে হেৰি নাই, গতিকে নাই আৰু আপোনাৰ বিষ হ'বই, আপোনাৰ 4খন শ্লিপ হৈছে, আপোনাৰ বিষ হ'বই, আপুনি ধৈৰ্য ধৰক। কিন্তু মই টোপনিও নাহে। ডাক্তৰে মোক শ্লিপিং টেবলেট দি ভৰাই থৈছিলে আৰু এই 6-7 দিনলৈ যেতিয়া ভাল হোৱা নাছিলে, ঠিক সেইদৰে ৰখাই থৈ দিছিলে। এতিয়া মোৰ ওচৰলৈ বিভিন্ন চিনাকি পুলিচ সাংবাদিকসকল গৈছিলে নহয়, এতিয়া তেখেতসকলে গোটেই কথাবোৰ খুচৰিলে, গোটেই দৰৱখিনি চালে, কি কাৰণে হোৱা নাই, চাৰ্চ কৰি চালে। এইটোকে কিছুমান বস্তু শ্লিপিং টেবলেট দিয়া ধৰিলে, কি শ্লিপিং টেবলেট দিছে। আৰু ভাইটিহঁতে ধৰিলে যে আপোনাৰ ডাক্তৰক আপুনি ভগৱান হিচাপে ভাবি আছোঁ, আপুনি কিয় এনেকুৱা কৰিলে। তাৰপিছত সেই চব মানে ডাইৰেক্টৰে লৈ আহিল নেকি। পাছত নাৰ্ছৰ মুখৰ পৰা গম পালোঁ যে ডাক্তৰে মোৰ বেমাৰ ধৰিবই পৰা নাছিল। মানে তেখেতলোকে মোক টেষ্টে কৰি আছিলে। তেখেতলোকে কৈছে যে আমি ডিব্ৰুগড় আৰু পাছত ৰাতি সকলোৱে যুক্তি তৰ্ক কৰি উলিয়াই লৈ গ'ল। তাৰপিছত এজন ভাল ডাক্তৰ আহিলে, যিহেতু আমাৰ ডাক্তৰ খৰচ হৈছিলে তাত, আৰু ক'লে যে সঞ্জীৱনীলৈ আকৌ আনিব নালাগে, মই মেডিকেল কৰি থাকোঁ, তাতে অলপ খৰচ কম হ'ব, আপুনি তাতে ভৰাই দিয়ক। তেওঁ আহিলে, চালে, তাত MRI কৰালে আৰু পুনৰ, আৰু তাৰপৰা থেৰাপি কৰালে। থেৰাপি কৰিলতহে মই তাত সাহস পাইছিলোঁ। থেৰাপিটো হৈছে এইটো থেৰাপি নহয়, বেলেগ আছিলে। তাৰপিছত তাত ক'লে যে আপুনি থেৰাপি কৰিবই লাগিব 3 মাহ। সেইকাৰণে মেডিকেলৰ পৰা বাহিৰে ঘৰলৈ যোৱা নাই, ইয়াতে শিমলুগুৰিতে প্ৰথম লগৰ এগৰাকী ঘৰত থাকি মই কৰিছিলোঁ। তাৰপিছত তাই বিশেষ অসুবিধাৰ কাৰণে মই ভাড়া ৰুম ল'বলৈ ক'লে, ল'লোঁ আৰু ভাড়া ঘৰৰ পৰাই মই কৰি আছোঁ।
ঠিক আছে আচলতে তেখেতৰ যথেষ্টখিনি সমস্যা আৰু বহুত আচলতে তেখেতে ঘাট প্ৰতিঘাত পাৰ কৰিছে এই সমস্যাটোৰ কাৰণে আৰু একেবাৰে শেষত তেখেতে ভিগেন মেডিকেলৰ চিকিৎসাটো আচলতে তেখেতে গ্ৰহণ কৰিছে গতিকে মই জানিম তেখেতে এই চিকিৎসাটো আজি কিমান দিন হৈছে গ্ৰহণ কৰা তাৰ বিষয়ে মই জানিম কিমান দিন হৈছে আপোনাৰ ইয়াত থেৰাপি আজি মোৰ ইয়াত থেৰাপি জানুৱাৰীৰ পৰা লৈ আছোঁ জানুৱাৰীৰ পৰা 5 মাহ চলি আছে আৰু আপুনি ইমান এটা কষ্ট ভুগি থকা সমস্যা আজি আপুনি ইয়াতে থেৰাপিটো লৈ আছে আৰু এই থেৰাপিটোৰ জৰিয়তে আপোনাৰ যিটো চিকিৎসাত আপোনাৰ ডাক্তৰে কৈছিলে যে আপোনাৰ কোনো ট্ৰিটমেণ্ট নাই হয়নে আৰু আপুনিও আচলতে আশা এৰি দিয়া নিচিনাই হৈছিলে হয়নে গতিকে আপুনি এই থেৰাপিটো লোৱাৰ পাছত আপুনি কিবা এটা আশাৰ ৰেঙনি দেখিছেনে সঁচাকৈয়ে ভিগেন মেডিকেলৰ এই চিকিৎসাটোৰ জৰিয়তে মই সুস্থ হৈ উঠিম এই কথাটো আপোনাৰ মনলৈ আহিছেনে যেতিয়া মোৰ এই বেমাৰটো হৈছিলে মানুহৰ কথাবোৰ শুনি এনেকুৱা লাগিছিলে মই যেন বিচনাখন এৰিবই নোৱাৰিম আৰু যিখিনি বিষ হৈছিলে কাৰণ ডাক্তৰ তাতো ভাল হোৱা নাছিলে কিন্তু মই প্ৰথম ইয়ালৈ আহি 8 দিন নে 7 দিন লৈছোঁ তাৰ পৰা মই মাঘ বিহুত মা ঘৰত গৈছোঁ নিবনাগত তাত থেৰাপি নোলোৱাকৈ মই 4 দিন নে 5 দিন আছোঁ মই মানে খোজকাঢ়িব পাৰিছিলোঁ বিষ ইমান হোৱা নাছিলে তেতিয়াই মই মানে ভাবিলোঁ যে মই পাৰিম আৰু তেতিয়াই মোৰ সাহসটো আহিলে আৰু সেই সাহসতে আজি মই এনেকৈ থিয় হ'ব নোৱাৰোঁ আগতে মই এনেকৈ থাকোঁ এনেকৈ খোজকাঢ়োঁ মানে ইমানটো বহুত আজি মই এনেকৈ থিয় হ'ব পাৰিছোঁ খোজকাঢ়িব পাৰিছোঁ এনাৰ্জিটো আহিছে এইটো মাতো নোলায় একদম সৰুকৈ মাতটো ওলায় আৰু এতিয়া মই জীয়াই থাকিবলৈ মানে পুনৰ সজীৱ হৈ উঠিছোঁ মই পাৰিম আৰু মই অকলেই সমগ্ৰ অসমত কাম কৰি আছোঁ মোৰ কাৰণে বহুত মহিলা সাহসত জীয়াই আছে আৰু আকৌ ভিগেনে সহায় কৰিছে আৰু ভিগেন আছে কাৰণে মই জীয়াই আছোঁ বা এইটো পাইছোঁ বুলি ভাবিছোঁ আৰু মই দুজনক এতিয়াও সহায় কৰি থাকিব পাৰিছোঁ বিচনাৰ পৰাই কৰি আছোঁ আৰু এই চেগতে মই আমাৰ ভিগেনৰ যিগৰাকী চিও মেম তেখেতক ধন্যবাদ জনাইছোঁ মই তেওঁৰ কাৰণে ভাল হৈছোঁ ময়ে নহয় তেনেকুৱা লাখ কোটি মানুহ ভাল হৈছে আৰু বিশেষকৈ আমাৰ নাজিৰাত শ্ৰদ্ধাৰ এজন মহান ব্যক্তি তেখেত সংগীত ৰেবু বৰুৱা ছাৰ তেখেতক মই নতৰে প্ৰণাম জনাইছোঁ আপোনাৰ কাৰণে মই সজীৱ হৈ উঠিছোঁ মোৰ বিশেষকৈ মোৰ মা দেউতাই মোৰ কাৰণে সদায় কান্দি আছে মোৰ ছোৱালীজনী আছে মোৰ লগতে যথেষ্ট ৰাইজ মোক আশা কৰি জীয়াই আছে বহুতে মোক দেখিলে জীয়াই থাকিবলৈ সাহস কৰে মোৰ নামতে জীয়াই থকা মানুহখিনি আপোনাৰ কাৰণে মই আজি এনেকৈ থিয় হ'ব পাৰিছোঁ এষাৰ মাত মাতিব পাৰিছোঁ খোজকাঢ়িব পাৰিছোঁ মই আপোনাক চৰণত নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ আৰু আপুনি আজি ইমানখিনি সুস্থ হৈছে ভিগেন মেডিকেলৰ কোনটো প্ৰডাক্টৰ জৰিয়তে আপুনি ইমানখিনি সুস্থ হৈছে বুলি ভাবিছে মই প্ৰথম যিকেইখন মেপ আমাৰ শুই দিলে বিষটো কমে চেণ্টেজ আদিকে এইকেইখন প্ৰথমে ভাল পাইছিলোঁ সেইকেইখন লৈয়ে মই প্ৰথম ঘৰলৈ গৈছোঁ তাতে মই সুস্থ হৈ গৈছিলোঁ তাৰপাছত মই টপক লৈছোঁ মই গোটেইকেইখনেই ভাল পাওঁ গোটেইকেইখনেই ভাল আৰু বিশেষকৈ টপখনে বেছি ভাল বুলি সকলোৱে জানোৱেই আৰু মই ইয়াত মানে ইয়াৰ পৰাই জিলোঁ ঠিক আছে বহুত বেছি ধন্যবাদ জনাইছোঁ খুৰীগৰাকীক আৰু বিশেষকৈ এপাহ মৰহি যোৱা ফুল পুনৰ আকৌ এতিয়া সজীৱ হৈ উঠিছে ভিগেন মেডিকেলৰ এই চিকিৎসাটোৰ জৰিয়তে আৰু আশা কৰোঁ তেখেত সুস্থ হওক আৰু তেখেত সুস্থ হৈ উঠি সমাজখনক ভাল ধৰণে আগবঢ়াই লৈ যাওক তাৰে কামনা কৰিছোঁ আৰু খুৰীৰ কাৰণে পুনৰবাৰ সকলোকে ক্লেপিং আমি